এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালেই আছে। আপোনালোকৰ মৰম আৰু সঁহাৰি পাই সঁচাকৈ ভাল লাগিছে। আশা কৰিছোঁ আগলৈও সঁহাৰি পাম বুলি। আপোনালোকৰ মাজৰ পৰা ৰিয়েল লাইফত প্ৰকাশ কৰিব নোৱাৰা মনৰ কথাবোৰ শ্বেয়াৰ কৰিব পাৰে মোৰ সৈতে। সেয়েহে আজিৰ পৰাই লিখি ৰাখক আপোনাৰ ডায়েৰীত আপোনাৰ অনুভৱবোৰ। শুনি থাকক অনুভৱৰ ডায়েৰীত এটি সুন্দৰ অনুভৱৰ কবিতা। কবিতাটি পঠিয়াইছে নগৰ পৰা অনুপম শৰ্মাই। কবিতাটি শিৰোনাম চকুলো। কেতিয়াবা অন্তৰখনে বৰকে কান্দি উঠে, যেতিয়া তোমালৈ বৰকে মনত পৰে। কিয় বাৰু দুদিনীয়া মৰম দি আঁতৰি গলা? হাঁহিৰ সলনি চকুলো উপহাৰ দিলা। কিমান সপোন ফুলি উঠিছিল, আশাবোৰে পাখি মেলিছিল, কিন্তু তুমি মোৰ ভাল পোৱা এৰি আনৰ বুকুৰ আপোন হলা। ভাল পোৱাৰ নামত পালো কেৱল প্ৰতাৰণা। তোমাৰ মৰম অবিহনে জীয়াই থকাটো মোৰ বাবে অসম্ভৱ হৈ পৰিছে। প্ৰতিটো পল তোমাৰ অবিহনে গধুৰ হৈ পৰিছে। টকাৰে জীৱনটো সুন্দৰ কৰিব পাৰিবা জানো?